নমস্কাৰ বন্ধু, মই প্ৰণৱ। আজি আমি উপস্থিত আছোঁ দেওমুনি অঞ্চলৰ শ্ৰী শ্ৰী শিয়ালা বৈষ্ণৱ মন্দিৰত। আজি আপোনালোকক আমি সেই বৈষ্ণৱ মন্দিৰৰ কিছু আধ্যাত্মিক দিশ আপোনালোকক দৰং জিলা মঙলদৈ চহৰৰ পৰা 19-20 কিলোমিটাৰ পশ্চিমে অৱস্থিত অতিশ মন্দিৰৰ দেওমুনি অঞ্চলৰ শ্ৰী শ্ৰী শিয়ালা বৈষ্ণৱ সত্ৰ। সত্ৰত বিভিন্ন প্ৰান্তৰ পৰা প্ৰতিদিনে ভক্তৰ সমাগম ক্ৰমান্বয়ে বৃদ্ধি হৈ অহাৰ বাবে আমি উক্ত ইতিহাস ভক্ত সমাজৰ আগত প্ৰচাৰ কৰাৰ মানসেৰে সত্ৰৰ বৰ্তমান পুৰোহিতক লগ কৰাত তেখেতে ইয়াৰ ইতিহাসৰ বিষয়ে কিছু কথা জানিবলৈ দিয়ে। আহকচোন বন্ধুসকল, ভিডিঅ'টো শেষলৈকে চাওঁ। দশম শতিকাত ধৰ্মদেৱ বিপ্ৰ নামৰ এজন মহন্তই এই সত্ৰখন স্থাপন কৰিছিল। তেখেতৰ দুগৰাকী পত্নী আছিল, এজনীৰ নাম চন্দ্ৰতৰা আৰু এজনীৰ নাম কুণ্ডতৰা। তাৰপিছত কালক্ৰমত চন্দ্ৰতৰা গৰ্ভৱতী হ'ল। গৰ্ভৱতী হোৱাত তেখেত গঙা স্নানৰ কাৰণে গঙাক লৈ গা ধুব গ'ল। গঙা স্নানক গা ধুব যোৱাত ইফালে এই ডাঙৰজনীয়ে চক্ৰান্ত কৰি তাৰমানে যিজন এই জাতক আছিল, এই জাতকজনক ৰাতি জন্ম হোৱাৰ সময়ত মাঘ মাহৰ পূৰ্ণিমা তিথিত তেখেতে জন্ম লৈছিল। এতিয়া নি হাবিত ইফালে কেতেকী আমাৰ ইফালে এই সত্ৰৰ উত্তৰফালে এখন তাৰমানে জাৰণি আছে, তাত কেতেকী এটা জোং আছিল, এই জোঙত পেলাই দিছিল। দিয়াত শিয়ালে দেখা পায় যে এজন বৈষ্ণৱ, এজন পুৰুষ, ইয়াক খালে আমাৰ দুখ হ'ব বুলি ভাবি শিয়ালে বনৰ পশু হৈও গাঁতৰ ভিতৰলৈকে লৈ গ'ল। তেওঁৰো 4টা পোৱালি আছিল, শিয়ালৰো, এই মাইকী শিয়ালজনী। এই শিয়াল 4টা পোৱালিৰ লগত তেওঁৰ এবছৰ কাল তেওঁৰ এই শিয়ালৰ গাখীৰ খাই ডাঙৰ দীঘল কৰিল। ডাঙৰ দীঘল কৰাৰ পিছত তেওঁ আকৌ গঙাৰ পৰা ঘূৰি আহি বাছ মানে চোৱা চিতা কৰাৰ পিছত তেওঁ হেৰিটো পালে, এই চলিটো বিচাৰি পালে তেওঁ তাৰ পৰা লৈ আহিল। লৈ অহাৰ পিছত তেওঁৰ যিখিনি জাতকৰ্ম কৰা হ'ল, সেইখিনি জাতকৰ্ম কৰাই তেওঁৰ নাম থ'লে সম্বৎসৰ গোস্বামী। তাৰপিছত এনেকৈ থাকি তেখেতৰ যেতিয়া যৌৱন অৱস্থা পালে, তেতিয়া বিয়া কৰাই দিলে। বিয়া কৰালে আমাৰ পাতিদৰঙৰ পৰা, ওচৰৰ পাতিদৰঙৰ বিয়া কৰালে। বিয়াৰ পিছত তেখেতৰ দায়িত্ব দিলে সত্ৰখনৰ ভাৰ। এতিয়া তেখেতে 3 সন্ধ্যা গায়ত্ৰী কৰে। 3 সন্ধ্যা গায়ত্ৰী কৰাত তেখেতৰ গধূলিৰ গায়ত্ৰীৰ সময়ত যেতিয়া নেকি অলপ পলম হ'ল, আমাৰ ওচৰতে এখন নদী আছে, এইখন তেখেতৰ এই আশ্ৰমৰ পশ্চিমফালে হ'ব। সেই নদীখনৰ নাম জিজ্ঞাসা নদী। তাত পানী আনিব গৈছিল। যেতিয়া পলম হ'ল, তেতিয়া ঘৈণীয়েকক খং কৰি এই নদীখনত সাপ দিলে। তেতিয়া তেওঁৰ সাপত নদীখন যেতিয়া মৰিল, তেতিয়া সেই নদীখনৰ নাম হ'ল দেৱমৰ নৈ। মৰা নৈ। আৰু এনেকৈ থকাৰ পিছত তেখেতৰ যি শক্তি পৰাক্ৰম, ঐশ্বৰিক শক্তি দেখা পায়, সেই সময়ৰ ৰাজাই তেখেতৰ নাম দিলে শিয়ালা বৈষ্ণৱ গোসাঁই। আৰু এতিয়া পৰ্যন্ত সেই দশম শতিকাৰ পৰা এতিয়া পৰ্যন্ত এই সত্ৰখন তেখেতৰ নামেৰে চলি আছে। আৰু এইখন সম্পূৰ্ণ বৈষ্ণৱ ধৰ্মৰ ৰীতি নীতিৰে চলি থাকে। আৰু এই অখৰণবাদৰ এই এখন বৰ্তমান বৈষ্ণৱ সমাজৰ এখন সত্ৰ। লোকবিশ্বাস আছে, এই মন্দিৰত যদি কোনো শুভ কাৰ্যৰ আগতে শৰাই আগবঢ়োৱা হয়, তেনেহ'লে উক্ত শুভ কাৰ্যৰ দিনা বৰষুণৰ পৰা ৰক্ষা পোৱা যায়। কাম কৰিছে, আপোনাৰ অভিজ্ঞতা অলপ ওপৰত জনাবচোন। অভিজ্ঞতাৰ ওপৰত ইয়াত আমাৰ যেতিয়া তেওঁলোকৰ প্ৰথম যিজন ধৰ্মদেৱ গোসাঁই সত্ৰখন পাতিছিল, তেতিয়া তেওঁলোকৰ যি বংশাৱলীয়ে চলাইছিল বস্তুটো। তেওঁলোকৰ বংশ 10 পিঢ়ি লৈ তাৰমানে ঠিকে চলি থাকিল। 10 পিঢ়িৰ পিছত যেতিয়া তেওঁলোকৰ বংশ নোহোৱা হ'ল, তেতিয়া 1449 চনত যেতিয়া শংকৰদেৱ জন্ম হ'ল, তেতিয়া আমাৰ দৰঙৰ যিটো পুথিনেচীয়া থাল আছিল, পুথিনেচীয়া থালৰ হাতলৈ বস্তুটো আহিল। সত্ৰখন আহি গ'ল, শংকৰদেৱৰ হাতলৈ আহি গ'ল। অহাৰ পিছত আমাৰ দুজন আছিল, আমাৰ আগত পুৰুষ দুজন আছিল। তেওঁলোক আমাৰ এই নাম ধৰ্ম সমাজৰ মতে আমাৰ এটা হেৰি আছে, প্ৰথমতে 5 নামীয়া হ'ব লাগিব, তাৰপিছত 10 নামীয়া, তাৰপিছত মহন্ত, এনেকুৱা 3টা পৰ্যায়ত আমাৰ শৰণ ভজনবিলাক দিয়া হয়।
এই বস্তু তেওঁলোকৰ আচলতে এই এজন আছিল শৰণীয়া, এজন আছিল ভজনীয়া, কিন্তু মহন্ত নাছিল। তাৰপিছত আমাক আকৌ মহন্তৰ ভাৰ দিয়াই ইয়াত আনিলে আমি এতিয়া বৰ্তমান 12 বছৰ কাল ইয়াত এই দায়িত্ব গ্ৰহণ কৰি বৰ্তমান চলাই আছোঁ। তাৰপিছত তেওঁলোক আগতে এই মোটামুটি প্ৰায় 50 বছৰমান তেওঁলোকে চলালে, তেওঁলোকৰ এটা বংশই চলালে। তাৰপিছত আমি এতিয়া 10 বছৰমান হৈছে আমাৰ। তাৰ আগত তেওঁলোকৰ বংশই চলাইছে, এনেকুৱাকৈ চলি আছে। আৰু মানুহৰ মাজত মানে আত্মবিশ্বাস আছে যে মানে ইয়াত ধৰ যিকোনো মানে শুভ কাম আৰম্ভ কৰাৰ আগতে ঘৰৰ হয়, মানে তাৰ আগত ইয়াত মানে আমাৰ শিয়ালা বৈষ্ণৱ মন্দিৰত মানে চাকি এগছ জ্বলোৱা হয়, মানে কাম সফল হয়। তাৰ বিষয়ে কিবা ক'ব নেকি? এইটো তাৰমানে মূল বস্তুটো হৈছে ইয়াৰে কৃষ্ণ। কৃষ্ণ হৈছে তাৰমানে জগতৰ আদি দেৱতা আৰু তেওঁ সকলোৰে উপাস্য দেৱতা। তেওঁক ভজনা কৰিলে আমাৰ তিনিটা বুলি কয়, এই তিনিটাৰ পৰা মানুহ তাৰমানে মুক্তি পায়। এই তিনিটা বৰ বহুত বহল ব্যাখ্যা আছে। এই তিনিটা তাৰ ভিতৰত এটা হৈছে আমাৰ ৰ'দ বৰষুণৰ পৰা ৰক্ষা পায়। সেইকাৰণে ইয়াত এগছি চাকি জ্বলালে মানে তেওঁ অকণমান আমাক কৃপা দৃষ্টি কৰে। আৰু সেইটোৱে নহয়, আৰু বিভিন্ন ধৰণৰ আমাৰ আৰ্থিক সমস্যা বা অন্য বেমাৰ আজাৰ তেওঁ অকণমান কৃপা দৃষ্টি কৰে, ইয়াত অকণমান ভাৱ ভক্তি কৰি। ধন্যবাদ বন্ধুসকল, আজিলৈ ইমানে। যদি আমাৰ ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰক আৰু ছাবস্ক্ৰাইব কৰি ৰাখক। লগতে কাষতে থকা বেল আইকনটো বজাই দিয়ক।